তেহুমে তোক কোনখন বাইক ভাল লাগে? তোৰ KTM ভাল লাগে নে বুলেট ভাল লাগে? স্কুটিয়ে বেছি ভাল পাওঁ। বুলেট কো কোম্পানী, KTM কো কোম্পানী জাননে? ক। বুলেটটো হৈ গ'ল ইণ্ডিয়ান কোম্পানী, ইণ্ডিয়ান কোম্পানী। বাকী KTMটো KTMটো নামটো মই পাহৰি গ'লো। অষ্ট্ৰিয়া। অষ্ট্ৰেলিয়া নহয় আকৌ, অষ্ট্ৰিয়া। অষ্ট্ৰিয়া কোম্পানী। বাৰু ঠিক আছে। KTM কেতিয়া ওলাইছে, কোন চনত ওলাইছে জানো? জানো। কোন চনত? বুলেট ওলাইছে আপোনাৰ 1901 চনত। 1 চনত। আৰু KTM ওলাইছে 1951 চনত। আৰু দুইখন চলাবলৈ এটা প্ৰব্লেম কি জানো নাজানো, কোনখনত কি এতিয়া বুলেটখনত পুৰা কমফৰ্টেবল, হেণ্ডেলডাল ওখত থাকে, পুৰা একদম চিধা হৈ চলাই যাব পাৰে, হয়নে? আকৌ ইয়াৰ আকৌ হেণ্ডেলডাল তললৈ থাকা KTMত এনেকে মানে চাপৰিব লাগে, এইবিলাক কঁকাল চকাল বিষাই যায়, বুজা নাই? এতিয়াতো KTM এখন ললি, ছাৰ্ভিচিং কৰিবলৈ যা, বস্তুবিলাক বুম দাম, মবিল ভৰাব লাগিব বহুত দামী, তোৰ মেইনটেনেঞ্চ এইবিলাক ভাইজাৰবিলাক ঢিলা হৈ যায় নেকি, টাইট কৰিব, চেইনবিলাক টাইট কৰিব, বুজা নাই? এইবিলাক মেইনটেনেঞ্চ কৰোঁতে বহুত টকা যায়। তাৰমানে তাক 1 মাহত একবাৰ এবাৰ নিব লাগিব হস্পিটেল। তাৰপিছত আৰু বুলেটৰ আৰু মেইনটেনেঞ্চ বিলাক বহুত কম, মানে বহুত ইমান পটককে বেয়া নহয়, লং টাইম চলে, বছৰত এবাৰ তই চেঞ্জ কৰিলি আকৌ নেক্সট বছৰ হৈ যাব। KTMত এনেকুৱা নহয়। KTMত ধৰ স্পৰ্টছ বাইক না, বহুত স্পীডত চলিলেতো বস্তু এটা বেয়া হোৱাৰ সম্ভাৱনা থাকেই, বুজা নাই? হয় নহয়? সেইটো কাৰণে মানে ইয়াৰ মেইনটেনেঞ্চ বিলাক বহুত বেছি, খৰচাটো বেছি ইয়াক চলাই থকা, বুজা নাই? এনেকুৱা। কিন্তু সিহঁতৰ মাইলেজ কিমান জানে নাজানে? 25 আৰু 40 কিলোমিটাৰ দেখায় এখন স্পৰ্টছ বাইক KTM, আৰু ইয়াৰ এভাৰেজ ধৰি দিছে 30 পৰা 50লৈকে বুলেটখন চলে। তেনেহলে তেলতো ইয়ে মাৰ খাই আছে, হে? আকৌ KTMত যদি তই 3টা উঠাই যাও, এইটো তই জ্বলি যাই আছ, তাত নাপাবিগে, ক'ত পাবিগে বাৰু? खत्म, बाय बाय, टाटा, गुड बाय, गया। নোপোৱা জেগাতে পাবি। আৰু বুলেটত তই লাহে লাহে ধীৰে 3টা বহাই 4টা বহাই দে, তেতিয়াও কিন্তু সি গৈয়ে থাকিব। তাৰ কেছ এতিয়াতো বহুততে দেখিছ, এই কেদাৰনাথত যোৱা ভিডিঅ' বিলাক চাইছ নাই? এতিয়া তাত কি বাইক লৈ যায় বেছি? বুলেটতে যায়। এতিয়া ইয়াৰ পৰা তই এতিয়া হেৰিলে KTMত গ'লে তোৰ যিমান দিন লাগিব, কেদাৰনাথ গলি যেনিবা কিমান দিন লাগিব, বা লাডাখ গলি লং ড্ৰাইভ, বুজা নাই? লং ড্ৰাইভ কৰিবলৈ বুলেট তই যদি 5 মিনিট পাওগে, KTMত ৰখাই যাব লাগিব, তেতিয়াহ'লে পোৱালে মানে তোৰ 6-7 দিন লাগি যাব। KTMখন কণ্টিনিউ চলাই থাকিব নোৱাৰে, 300-450 চাগে ৰখি যায়। আকৌ তোৰ বুলেটত হলে 500লৈকে মাৰি দিব, 480 কিন্তু ইয়াৰ সেই জ্বলি যাব, কিন্তু বাছ মাৰি দিব, ইঞ্জিন চিজ বোলে আধা কেদাৰনাথ যাও।